নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে নিজ নিজ গন্তব্য স্থানলৈ আজিও যাত্ৰা অব্যাহত পোলিং বিষয়াৰ দল পশ্চিম কাৰ্বি আংলঙৰ 9 সমষ্টিত 53 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 1,85,114 ভোটাৰে নীলিপ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জৰ্জ ৰংপিৰ অন্তিম নিৰ্বাচনী প্ৰচাৰ নমস্কাৰ মই সঞ্চয়তা তেৰনপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ এতিয়া বিতং বাতৰি 17 জুনৰ পৰিষদ নিৰ্বাচন অৰ্থাৎ অহাকালি নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ভোট গ্ৰহণ কেন্দ্ৰলৈ আজিলৈও যাত্ৰা অব্যাহত পোলিং বিষয়াৰ দল কাৰ্বি আংলং জিলা প্ৰশাসনে সুশৃংখলাৰে নিৰ্দিষ্ট কৰি ৰখা বাহনত উঠি গন্তব্য স্থানৰ অভিমুখে ভোট গ্ৰহণ সামগ্ৰীসমূহ লৈ এটাৰ পিছত এটা পোলিং বিষয়াৰ দল জিলাৰ বিভিন্ন ভোট কেন্দ্ৰসমূহলৈ ইতিমধ্যে ৰাওনা দিছে পোলিং বিষয়াৰ দল দুৰ্গম বা সমতল ভূমি আৰু অতিকৈ ভিতৰুৱা বা কিছু সুবিধাজনক ভোট গ্ৰহণ কেন্দ্ৰৰ স্থানৰ বৈশিষ্ট্য অনুযায়ী যাবলগীয়া বাহনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে সেইমতে কোনো দলে বাছত যদি যাত্ৰা কৰিছে কোনো দলে শক্তিমান ট্ৰাকত মুঠতে জিলা প্ৰশাসনে কোনো বেমেজালি নোহোৱাকৈ যোৱাৰ ব্যৱস্থা কৰিছে আপোনাৰ পাৰ্চনেল সেল কাউন্টাৰত বিচৰা হৈছে এডাল পেলা দিও নে পেলা দিয়ক স্যাৰ লক্ষণীয় কথা যে এইবাৰ পোলিং বা প্ৰিসাইডিং বিষয়া তথা কৰ্মী কাৰুৰে মুখত আশংকাৰ চিহ্ন পৰিস্ফুট হোৱা নাই মাথুন কিছু প্ৰতিকূল বতৰৰ বাবে অসুবিধাৰ সৃষ্টি হোৱাৰ চিন্তা দুই একে কৰা পৰিলক্ষিত হৈছে 17 জুনত পুৱা 7 বজাৰ পৰা বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰতে ভোট গ্ৰহণ কাৰ্য আৰম্ভ হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে সমষ্টিয়ে ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং প্ৰিসাইডিং বিষয়া ৰাওনা হৈছে পুৱাৰে পৰা প্ৰতিকূল বতৰৰ মাজতে বেলত বাকচসহ যাৱতীয় সা সামগ্ৰী লৈ পোলিং প্ৰিসাইডিং বিষয়াসকল ৰাওনা হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ 17 জুনৰ পুৱাৰে পৰা আৰম্ভ হ'ব এবাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ 9 সমষ্টিৰ পৰা 1,85,114 জন ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ 95,753 জন আৰু মহিলা ভোটাৰ 89,361 গৰাকী নিৰ্বাচন সুসম্পন্নৰ বাবে 44টা সেক্টৰ বিষয় আৰু 9 জন জাৰ্নেল বিষয়ক বিভক্ত কৰিছে আচ্ছা আপোনালোকৰ কোনটো পুলিং ষ্টেচন কৈছে আমাৰ পুলিং ষ্টেচন উমুৰ PS2 বিচাৰ যাবলৈ ওলাইছে আমি যাবলৈ বৰ্তমান ওলাইছো আৰু এই বৰষুণৰ সুবিধাৰ কাৰণে অলপ দেৰি হৈছে আৰু আমি বহুত সময় ইয়াতে ৰৈ আছো যাবলৈ ওলাই আছো এতিয়া আমি এতিয়া মেটেৰিয়েলছ লম মেটেৰিয়েলছ লোৱাৰ পিছত আমাৰ এজ পাৰ ডিৰেকশ্যন গিভেন বাই দা পোলিং ইলেকশ্যন অফিচাৰ আমি প্ৰচেছ আইন শৃংখলকৈ সুবন্দোবস্তৰ বাবে হামৰেন বৈঠালাংছ উলুকুঞ্চি খান্দুলি খেৰণী আৰু জিৰিকিণ্ডেঙৰ বিভিন্ন ঠাইত আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকলক হস্তম কৰি ৰখা হৈছে বৈঠালাংছ বিধায়িনী সমষ্টিৰ মুঠ 252টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণৰ কাৰ্য সম্পন্ন হ'ব যোৱা বৃহস্পতিবাৰে 9 সমষ্টিৰ মুঠ 52টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পুলিং প্ৰিসাইডিং বিষয়াসকল ৰাওনা হয় পশ্চিম কাৰ্বি আংলঙত 9টা সমষ্টি পৰে এমএসি এই 9টা সমষ্টি নিৰ্বাচনৰ 52টা সমষ্টি কালি আমি পঠিয়ালোঁ 52টা সমষ্টি মেটেৰিয়েলছ কালি গৈছে যিবিলাক সমষ্টিত দুৰ্গম মানে এদিনত নাপায় সেইখিনি আমি কালি পঠিয়াম আৰু বাকী 200টা সমষ্টি আজি পঠিয়াই আছোঁ আজি আবেলি ভিতৰত গোটেইখিনি পাব আৰু নিৰ্বাচনৰ ফলত অনায়াস হৈ যাব বুলি জানো সকলো ঠিক ঠাকে আছে তেওঁলোকে বতৰৰ বৰষুণে এইটো বতৰৰ বিশেষ সেই এফেক্ট কৰিব নাভাবোঁ ডাঙৰ বৰষুণ নাই আৰু আজি যিবোৰ গাড়ী যাব যিবোৰ জেগালৈ যাব যিবোৰ প্লেইনছত আছে ৰাস্তাও ভাল আৰু যিখিনি দুৰ্গম অঞ্চল কালি পঠোৱা হৈ গৈছে টোটেল ভোটাৰ্ছ প্ৰায় 1,80,000 কিবা আছে একজেক্টলি মনত নাই 1,85,000 তাৰ পিছত শুকুৰবাৰে পুৱাৰে পৰা প্ৰতিকূল বতৰটো নেওচি 200টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং প্ৰিসাইডিং বিষয়াসকল ৰাওনা হয় জিলাখনৰ 9 পৰিষদীয় সমষ্টিৰ দুৱাৰ আমলা আমৰি চিনথং সোচেং ৰংখাং বিথুং ৰেংটেমা কপিলি হামৰেন আৰু আমৰেঙত
কাৰ ভাগ্য উদয় হয় হেয়া 22 জুনৰ দিনাহে লক্ষণীয় হ'ব বৈঠালাংছৰ পৰা জাসন ইংহি কাৰ্ড নিউজ সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনক লৈ হোৱা জোৰদাৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন এবাৰ নীলি পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থী জৰ্জ ৰংপিও 15 জুনত চলালে অন্তিম নিৰ্বাচনী প্ৰচাৰ বুকাজান বিধায়নী এলেকাৰ নীলি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জৰ্জ ৰংপিয়ে 15 জুনৰ দখৰা এমই আৰু স্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰে এক বিশাল ৰাজহুৱা সভা Laposi, Arnam, Hepan, Hughley, to Hana, Nilana, Hughley, Sanko, Iltunka, Tokale, Rika, Vetan, Nilonga, 17 জুনৰ পৰিষদ নিৰ্বাচনৰ বাবে অনুষ্ঠিত এই অন্তিম নিৰ্বাচনী প্ৰচাৰত প্ৰাৰ্থী জৰ্জ ৰংপিয়ে বিশাল ভোটাৰ ৰাইজক সম্বোধনী কয় যে বিগত সুদীৰ্ঘ বছৰবোৰত পৰিষদৰ কোনো চৰকাৰে নীলি সমষ্টিটোৰ উন্নয়নৰ কথা ভবা নাই সমষ্টিটোৰ উন্নয়নৰ কথা লক্ষ্য ৰাখিহে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ভাষণত ব্যক্ত কৰি বিপুল সংখ্যক ভোট গ্ৰহণ প্ৰদানৰ বাবে আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে সময় হৈছে এতিয়া খন্তেক বাণিজ্যিক বিৰতিৰ Cut News Channel ay hinpanangit ng hanungan sila at Presto The Talent Show. The Artist, Kirby Traditional Attire and its innovation. Jong silang litong labangso asyo long interested lote ladak screen long kipi number long nang litong humri ignore.
Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা সমষ্টিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙে এক নিৰ্বাচনী প্ৰচাৰ সভাত অন্ততঃ কাট নিউজ চেনেলৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সদৰি কৰে যে এইবাৰ পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে 9 পৰিষদীয় সমষ্টিৰ পৰা 9খন আসনতে বিজেপিৰ জয় নিশ্চিত। ইয়াৰ উপৰি আৰু কয় যে তেওঁৰ সমান্তৰালকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছ প্ৰাৰ্থী ৱাজং টিছয়ে জিকিবনে তুলিৰাম ৰংহাঙে জিকিব হেয়া বিথুং ৰেংথেমা ৰাইজেহে ঠিক কৰিব। কাৰ্বি আংলং অলগতে লাচন কাউন্সিল যিটো সমষ্টি বাং কনস্টিটুৱেন্সি বাং সিৰকি আব্দুল বাসু সুকিয়া মোবাইল বিজেপি কোন চাই Nona think rada tung jitu BJP kan kacera paceto dun jitu niki BJP alo ahir dumi jitu na think te long sirke bang bong penje long sirke padang কিন্তু হেয়াও নিশ্চিত যে পশ্চিম কাৰ্বি আংলঙৰ 9খন আসন বিজেপিৰ দখলত আহিবই। প্ৰাৰ্থী গৰাকীৰ এই আত্মবিশ্বাসে বিজয়ৰ দিশত নিশ্চিতভাৱে লৈ যায় নে নেযায় হেয়া 22 জুনৰ দিনাহে অৱশ্যে স্পষ্ট হ'ব। কাৰ্বি পৰিষদ নিৰ্বাচনৰ অন্তিম দিনা অসম শিক্ষা স্বাস্থ্য বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিলিপ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰংপিৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ সভাত জিলাখনৰ কাৰ্বি ৰাজ্যৰ উন্নয়নৰ বাবে ডিফু বৈঠালাংছ বুকাজান আৰু হাওৰাঘাটত সায়েন্স কলেজ স্থাপনৰ কথা দুহাৰে। ইয়াৰ উপৰি বুকাজানত 100খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ প্ৰতিশ্ৰুতিয়ে প্ৰদান কৰে। হেহে অনাগত দিনবোৰত কাৰ্বি আংলংবাসী ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত পৰিষদত বিজেপি চৰকাৰ গঠন কৰিব লাগিব আৰু বিজেপি প্ৰাৰ্থীগৰাকীক সৰহসংখ্যক ভোটদানেৰে জয়যুক্ত কৰাৰ বাবে ভোটাৰ ৰাইজক আহ্বান জনায় শিক্ষা মন্ত্ৰীগৰাকীয়ে।
আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ